নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আমাৰ এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টিত অসম চৰকাৰে দিবলগীয়া নতুন নিযুক্তিৰ ফালৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো হয় বন্ধু বান্ধৱীসকল যোৱাকালি অসম চৰকাৰে স্বাস্থ্য বিভাগ কৃষি বিভাগ শিক্ষা বিভাগ সমাজ কল্যাণ বিভাগ এনে ধৰণে 11টা বিভাগত নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিলে আৰু এতিয়া যি এই 11টা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া হৈ গ'ল তাৰে সেই 11টা বিভাগত কিমানটা পদ আৰু বাকি থাকিল আজি আমি সেইখিনি তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম লগতে বাকি থকা পদখিনিৰ কাৰণে কোনসকলে আবেদনৰ সুবিধা পাব নে সকলোৱে আবেদন কৰিব পাৰিব এইখিনি তথ্য আমি আলোচনা কৰিম লগতে নতুন নিযুক্তি কেতিয়ালৈ হ'ব এই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ পোষ্টৰ যোগেদি জনাইছে আমি এইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো বন্ধু বান্ধৱীসকল এতিয়া পোনপ্ৰথমতে আপোনালোকে সেই 11টা বিভাগৰ যি নিযুক্তি হৈ গ'ল সেই 11টা বিভাগত আৰু কিমান পদ বাকি থাকিছে সেইখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপো স্কিপ নকৰিব যদি ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব তাৰোপৰি আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট থাকিলে যদিহে আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি কাষতে অহা ঘণ্টা বেলটো বজাই ৰাখিব যাতে আমি দিয়া এনেকুৱা ধৰণৰ তথ্যবিলাক সকলোকৈ আগত আমাৰ চেনেলত দেখিবলৈ পায় সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো ফ্ৰেণ্ড যোৱাকালি অসম চৰকাৰে যি 11টা বিভাগত নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিছিলে সেই নিযুক্তি প্ৰক্ৰিয়া কিছু তথ্য মই এখন চাৰ্টৰ যোগেদি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ য'ত আপোনালোকৰ আছিলে বিভাগসমূহ প্ৰথম আছিলে গৃহ বিভাগ যোৱাকালি তেওঁলোকে গৃহ বিভাগত 8,867টা পদত নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিছে আৰু অসম চৰকাৰে যিখন বিজ্ঞাপন মুকলি কৰিছিলে সেই বিজ্ঞাপনখন আছিলে গৃহ বিভাগত 10,000টা পদ আৰু যোৱাকালি সেই 10,000 পদৰ ভিতৰতে 8,867টা পদত নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিছে এতিয়া বাকি যিবিলাক আপোনালোকৰ খালী হৈ থাকিলে আপোনালোকৰ কাৰণে 1,133টা মাথো আপোনালোকৰ কাৰণে মুকলি হৈ থাকিব 1,133টা পদ ঠিক তেনেদৰে আপোনালোকৰ শিক্ষা বিভাগত যোৱাকালি আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিলে 11,063টা পদত আৰু বিজ্ঞাপনত আছিলে আপোনালোকৰ 28,162টা আৰু সেই 28,162টাৰে 11,063 নিযুক্তি পদত দিয়াৰ ফলত আপোনালোকৰ কাৰণে খালী হৈ আছে বৰ্তমান 17,099টা পদ তাৰপিছত আহিছোঁ আমি জনস্বাস্থ্য বিভাগত যোৱাকালি জনস্বাস্থ্য বিভাগত আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিলে 330টা পদত আৰু তাৰ বিজ্ঞাপনত আছিলে 526টা পদ এতিয়া আপোনালোকৰ কাৰণে খালী হৈ আছে মাথো 196টা পদ তাৰপিছতে আছিলে আপোনালোকৰ জলসম্পদ বিভাগত যোৱাকালি নিযুক্তি দিলে 105টা পদত আৰু টোটেল বিজ্ঞাপনত আছিলে 187টা পোষ্ট আৰু এতিয়া আপোনালোকৰ কাৰণে খালী হৈ আছে মাথো 82টা পোষ্ট তাৰপিছতে আছে সমাজ কল্যাণ বিভাগত আপোনালোকৰ আছিলে যোৱাকালি নিযুক্তি দিলে 69টা আৰু আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া বিজ্ঞাপনত আছিলে 470টা আৰু আপোনালোকৰ কাৰণে বৰ্তমান খালী হৈ আছে 401টা পোষ্ট নেক্সট আপোনালোকৰ ওপৰত থাকি আছে এইটো আপোনালোকৰ জলসম্পদত যোৱাকালি দিলে 105টা পদত নিযুক্তি দিছে আৰু বিজ্ঞাপনত আছিলে 187টা গতিকে আপোনালোকৰ কাৰণে বৰ্তমান খালী হৈ আছে 82টা পদ এবাৰ আহিছোঁ আমাৰ স্বাস্থ্য বিভাগ যিটো আপোনালোকৰ স্বাস্থ্য বিভাগৰ বৰ্তমান নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ আছে অৰ্থাৎ আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো হৈ আছে আৰু তাৰ ভিতৰত তেওঁলোকে যোৱাকালি নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিলে 2,419টা পদত আৰু বিজ্ঞাপনত আছিলে 9,353টা পোষ্ট এতিয়া আপোনালোকৰ কাৰণে বৰ্তমান মুকলি হ'ব 6,834টা পোষ্ট আৰু ইয়াৰে আপোনালোকৰ বৰ্তমান 4,000টা পদৰ কাৰণে আবেদনটো চলি আছে গতিকে তাৰ উপৰি আপোনালোকৰ কাৰণে থাকিব 2,834টা পোষ্ট তাৰপিছত আহিছোঁ এবাৰ কৃষি বিভাগলৈ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত যোৱাকালি আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিলে 55টা পদত আৰু আপোনালোকৰ বিজ্ঞাপন অনুসৰি পদ আছিলে 687টা পোষ্ট ইয়াৰ আগতে আপোনালোকে 2021 চনত কৃষি বিভাগৰ কাৰণে আপোনালোকে আবেদন হয়তো নিশ্চয় কৰিছিলে যিখিনি পোষ্ট বৰ্তমান আপোনাৰ সময়ত পোষ্টপন কৰি দিছিলে আৰু এতিয়া আপোনালোকৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া আবেদনটো 632টাত অনুষ্ঠিত হ'ব অৰ্থাৎ আপোনালোকৰ এই 632টা পদৰ কাৰণে নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ পদ আপোনালোকৰ মুকলি হ'ব নেক্সট আহিছোঁ ফৰেষ্ট আৰু এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ বন আৰু পৰিৱেশ বিভাগলৈ যোৱাকালি তেওঁলোকে 23টা পদত নিযুক্তি দিলে আৰু আপোনালোকৰ বিজ্ঞাপনৰ অনুসৰি পোষ্ট আছিলে 1,379টা আৰু বৰ্তমান এতিয়া আপোনালোকৰ কাৰণে খালী হৈ আছে 1,300
53টা। এই 1356টা পদৰ কাৰণে শীঘ্ৰে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব, কাৰণ আপোনালোকৰ আমাৰ বিত্তমন্ত্ৰী অজনা নেওগ ডাঙৰীয়াই কৈছিলে যে আপোনালোকৰ বন আৰু পৰিৱেশ বিভাগত আপোনালোকৰ সোনকালে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব, যিটো আপোনালোকৰ জুন মাহত হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ আমি লোক নিৰ্মাণ বিভাগলৈ। লোক নিৰ্মাণ বিভাগত যোৱাকালি তেওঁলোকে 8টা পোষ্টত নিযুক্তি প্ৰদান কৰিলে আৰু বিজ্ঞাপন অনুসৰি আপোনালোকৰ কাৰণে পোষ্ট আছিলে 1027টা। এতিয়া আপোনালোকৰ কাৰণে মুকলি হ'ব 1019টা পদ আপোনালোকৰ কাৰণে মুকলি হ'ব। তাৰপিছত আছে খনি আৰু খনিজ পদাৰ্থত যোৱাকালি 2টা পোষ্টত নিযুক্তি দিছিলে। বিজ্ঞাপন অনুসৰি আছিলে আপোনালোকৰ 391টা পোষ্ট আৰু এতিয়া খালী হৈ আছে মাথো 389টা পোষ্ট। তাৰপিছত লাষ্টৰ যিটো আপোনালোকৰ পোষ্ট আছিলে ডিপাৰ্টমেণ্ট আছিলে শ্ৰম কল্যাণ, ইয়াৰে আপোনালোকৰ 17টা পোষ্টত নিযুক্তি দিলে আৰু বিজ্ঞাপনৰ অনুসৰি আপোনালোকৰ কাৰণে আছিলে 54টা পোষ্ট। সেয়েহে আপোনালোকৰ কাৰণে খালী হৈ থাকিব বৰ্তমান 37টা পোষ্ট। অৰ্থাৎ যোৱাকালি তেওঁলোকে 22,958টা পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই 22,958টা পোষ্টৰ অনুসৰি বাকী যি 1 লাখৰ পদ থাকিব, এইখিনি পদ যোগ কৰি আপোনালোকৰ টোটেল আপোনালোকৰ ধৰি লওক আপোনালোকৰ 88টা আৰু 1000টা পোষ্ট থাকিব। আৰু এইখিনি নিযুক্তি প্ৰক্ৰিয়াৰ কথাও যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে কেতিয়ালৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই তথ্য আমাৰ ওচৰত এটা পোষ্টৰ যোগেদি আছে, আপোনালোকে পোষ্টটো চালে ভালদৰে গম পাব। চ' প্ৰথমতে আপোনালোকে পোষ্টটো এবাৰ ভালদৰে চাই লওক। এইটো হৈছে যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া পোষ্ট। ইয়াতে উল্লেখ কৰিছিলে যে যোৱাকালি তেওঁলোকে 11টা বিভাগত 22,958টা পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰিলে আৰু বৰ্তমান সময়ত আপোনালোকৰ কাৰণে যিখিনি পোষ্ট থাকিব তাৰে আপোনালোকৰ পুনৰ 7 আৰু 8,000 যুৱক যুৱতীক অতি শীঘ্ৰে নিযুক্তি দিব, যিটো আপোনালোকৰ জুনৰ 15 তাৰিখৰ আগত দিয়াৰ কথা ঘোষণা কৰিছে। তাৰোপৰি তেওঁলোকে জুলাই মাহৰ শেষৰ সপ্তাহত 26,000 যি নিযুক্তি আছে সেই নিযুক্তি তেওঁলোকে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব। যে অহা মাহত আমি আৰু 7-8,000 নিযুক্তি দিবলৈ চেষ্টা কৰিম। স্বাস্থ্য বিভাগ আৰু অসম আৰক্ষী মিলি অহা মাহতে হওক বা জুলাই মাহৰ 15 তাৰিখৰ আগতে হওক আমি আৰু 7-8,000 নিযুক্তি নিয়মীয়া নিযুক্তি দিয়াৰ বাবে আমি সংকল্প হাতত লৈছোঁ। সমান্তৰালভাৱে জুলাই মাহৰ শেষৰ সপ্তাহত আৰু 26,000 নিযুক্তিৰ বাবে আমি লিখিত পৰীক্ষাৰ কাম হাতত ল'ম। চ' বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে 1 লাখ চাকৰিৰ কাৰণে ইমান চিন্তা নকৰি বা 1 লাখৰ কাৰণে কেতিয়া নিযুক্তি দিব সেই কথা ভাবি নাথাকি আপোনালোকে অতি শীঘ্ৰে 7,000 আৰু 8,000 নিযুক্তি প্ৰক্ৰিয়া লাভ কৰিব। লগতে 26,000 নিযুক্তিৰ কাৰণে আপোনালোকে লিখিত পৰীক্ষা দিবলৈ সাজু হ'ব লাগিব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত এইখিনি তথ্য আছিলে যে আপোনালোকৰ যোৱাকালি যি 11 ডিপাৰ্টমেণ্টত পোষ্টবিলাক বিতৰণ কৰিছে সেই 11টা ডিপাৰ্টমেণ্টছত আৰু কিমানটা পোষ্ট থাকিলে সেই কথা আপোনালোকক ভালদৰে মই বিতংভাৱে জনাই দিলোঁ। লগতে আপোনালোকৰ নতুন নিযুক্তিৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকক আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ যিমান পাৰে শ্বেয়াৰ কৰিব। যদি আজি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমান তথ্য আছিলে। ধন্যবাদ। জয় অসম।